ব্ৰহ্মকুলৰ হল অৱসান সমস্ত জগতক ৰাখিলো মই নিজ উদৰত পুনৰ সংসাৰ লীলা মহান উদ্দেশ্য মোৰেই নাভিৰ পদ্মজাত হল ব্ৰহ্মা প্ৰজাপতি আৰু সৃষ্টিৰ কাৰ্যত হল অগ্ৰসৰ অগাধ জলধি কৰিলে শোষণ কিন্তু আকস্মিকে দল গল সবাৰে আশ্ৰয়স্থল দেৱী বসুন্ধৰা নাজানিলে সৃষ্টি কৰে সৃষ্টিৰ আদিমূল যিহেতুকে চিন্তি আছে মোৰেই চৰণ সহস্ৰ বৎসৰ নিশ্চয় দেৱী শীঘ্ৰেই কৰিব লাগিব সংসাৰ লীলা শুভাৰম্ভ
আজি মোৰ পৰম সৌভাগ্য হে বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী হে পৰম কৰুণাময় জগত জননী উভয় চৰণত এই নিখিল নাৰদৰ শত সহস্ৰ প্ৰণাম প্ৰভু। ভাল প্ৰভু, তোমাৰ মধুৰ হৰিনাম শ্ৰৱণ কৰিবলৈ পাই আমি নিজকে ধন্য মানিছো। বাৰু দেৱৰতী প্ৰভু কোৱাচোন বৈকুণ্ঠ আগমনৰ উদ্দেশ্য অতিকে মহান প্ৰভু। দুইৰে চৰণ দৰ্শন কৰা দয়াবৰ কৃপা পূৰ্ণ হ'ল নাৰদৰ সেই অভিলাষ। কিন্তু সেই প্ৰভু জনাৰ্দন কিন্তু বুলি ৰৈ গলা কিয় দেৱৰতী? নাৰায়ণ প্ৰকাশ কৰা মনৰ অভিলাষ। নারায়ণ নারায়ণ অন্তর্যামী তুমি নারায়ণ সৃষ্টি স্থিতি প্রলয়ৰ তুমি অহৰ্নিশে কৰি আছে আপোনাৰে শৰণ দেৱ প্ৰভু। দেৱৰতী ধৰিত্ৰী উদ্ধাৰৰ উপায় আপুনি কেতিয়া কৰিব প্ৰভু? দেৱৰতী প্ৰভু তাৰ বাবে চিন্তা নকৰিবা। নাৰায়ণ কালপ্ৰাপ্ত নহয় মানে দুষ্টৰ একোৱেই নহয় সম্ভৱ। নাৰায়ণ সৃষ্টিৰ পাতনিৰে পৰা দুষ্ট দমন নাৰায়ণ আৰু সন্তক পালন কৰি নাৰায়ণ ধৰা ধামক স্থাপিত ধৰ্ম নাৰায়ণ অচিৰেই মই অত্যাচাৰীসকলক পতন ঘটাই বসুমতীৰ ভাৰ কৰি নিলাব। নাৰায়ণ কিন্তু দেৱৰতী প্ৰভু এই কাৰ্য তুমিও মোক সহায় কৰিব লাগিব। মই নাৰায়ণ নাৰায়ণ বুজিছো, মই সকলো বুজিছো। এইবাৰ লীলাময় জগত পালকে এই সৃষ্টিত নতুন লীলাৰ কৰিব সূচনা। তুমি বৰ চতুৰ দেৱৰতী। নাৰায়ণ নাৰায়ণ চালনাকাৰী নিশ্চয় কৰিব চালনা। এই কথাষাৰ মই আগে বুজিব লাগিছিল। কিন্তু সেই প্ৰভু জনাৰ্দন দেৱৰতী এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা শক্তিগত মোৰ একেবাৰেই অভাৱ। সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড চলিছে মাথো আপোনাৰ ইংগিত, আৰু সেই ইংগিতৰ শিক্ষাখন দিলেহে মই আপোনাৰ নতচাৰ কৰাৰ সুবিধা লাভ কৰিব পাৰোঁ। কি কয় প্ৰভু? বাৰু প্ৰভু পুনৰবাৰ দুইৰে চৰণত জনাই পৰিবাৰ এবেলাকে মাগিছো বিদায় প্ৰভু, মাগিছো বিদায়। সন্ত বন্দে বিষ্ণু ভব সর্বলোকে কদাচ। মাগিছো বিদায়। ও নারায়ণ নারায়ণ